আজি আপোনালোকৰ বাবে মই কচু থুৰ জুই দি কৰা পিটিকাৰ এটা ৰেচিপি লৈ আহিছোঁ। এনেদৰে খাই খুবেই ভাল লাগে, আশা কৰোঁ আপোনালোকেও ভালেই পাব। তেনেহ'লে আহকচোন আজিৰ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। পিটিকাবিধ বনাবলৈ এয়া মই কচুৰ থুৰ ধুই মেলি কাটি চাফা কৰি লৈছোঁ। লগতে কলপাত এখনত ধুই অকণ ৰ'দত শুকাব দিছোঁ। তাৰ পিছত কলপাতখনত সোৱাদ অনুসৰি নিমখ, ধনিয়া গুড়ি আৰু এটা পকা জলকীয়া দি কচুখিনি সানি লৈ এনেদৰে বান্ধি লৈছোঁ। এইবাৰ অলপ খেৰ লৈছোঁ, যিহেতু মই জুখালত বনাম। তাত অকণ পানী ছটিয়াই লৈছোঁ যাতে সোনকালে খেৰখিনি পুৰি নাযায়। আৰু তাৰ ভিতৰত কচুখিনি এনেদৰে দি খেৰখিনিও মই বান্ধি লৈ জুইশালত কচুখিনি সিজিব দিছোঁ। এয়া আমাৰ কচু জুই দিয়া ৰেচিপিটো তৈয়াৰ হৈ গৈছে। এইদৰে ভালদৰে সানি লৈ গৰম গৰম ভাতৰ লগত খাবলৈ বৰ সোৱাদ হয়। আপোনালোকে কেতিয়াবা এনেদৰে খাইছেনে জনাবচোন। যদি ভাল পাইছে ভিডিঅ'টি আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব।